দূৰ নাই আৰু যিমানখিনি চিৰি আছিলে কমপ্লিট কৰিলোঁ এতিয়া ইয়াৰ পৰা প্লেইন এৰিয়া ষ্টাৰ্ট অকণমান ৰখিলোঁ ফটোশ্বুট কৰিলোঁ এতিয়া আকৌ গৈ আছোঁ ডিজুকো বহুত ভাগৰ লাগিছে তথাপিতো এনাৰ্জি আছে এতিয়াও ফাটাফাটি এক্সপিৰিয়েঞ্চ হেৰি গছবিলাকতে জুই লগা ন দুটাই জুই লগাই দিয়ে বেলেগ লাগিছে না তলত গম নাপায় নতুনকৈ আকৌ আহি গৈছেতো হেৰিবিলাক চাৰণীবিলাক ৰাতি আহিলে ইয়াতে ভয় লাগিব দেই বহুত মানুহ লগ পাইছোঁ চব মানে ঘূৰিও আহিছে বাৰু বহুতখিনি ভাবাই নাছিলোঁ ডিজুকৰ প্লেন এনেকৈ শুই যাব বাপৰে বাপ এইখিনি অকণমান প্লেন এৰিয়াটো সেইটো কাৰণে ইমান মানে ভাগৰ লগা নাই ধুনীয়াকৈ আহি থাকিব পাৰিছোঁ স্পীডটো ঠিকে আছে কিন্তু যিখিনি জেগা পুৰা এঢলীয়া মানে ওখ সেইখিনি জেগাত একদম জান মৰি গৈছে ভাল লাগিব বহুত মানুহ আহিছে তাতে গৈ পেলাই ডমেট্ৰি যদি পাওঁ ভাল আছিলে আপোনাৰ ৰাস্তাটো কেনেকুৱা এই মাজে মাজে আহি আছোঁ আৰু ইমান মানুহ লগ পাইছোঁ বাপৰে বাপ দেলহি আমাৰ গুৱাহাটীৰ পৰাও আহিছে ডিব্ৰুগড় তাৰপিছতে শিৱসাগৰ এইবিলাকৰ পৰাও আহিছে এয়া ডিজু বহি আছে ভাগৰ লাগিল তাৰ নমস্কাৰ মোৰ নাম সাগৰ বৰা মই মংগলদৈ নিবাসী আৰু মোৰ নিচিনা আৰু যোনে 9টা বজাত শুই উঠে আৰু ৰাতি 1টা 2টালৈ মোবাইল চাই তেওঁলোকক মই কাকুতি মিনতি কৰিছোঁ তেওঁলোক নাহিব আৰু যাৰ চৰ্বি আছে তেওঁলোকো নাহিব মোৰ 71 আছে মানে ডক্টৰ নালাগে ডক্টৰে মোটামুটি 1 কিলোমিটাৰ দূৰৰ পৰাই গম পাব মোৰ হাৰ্টবিট কিমান চলি আছে হাতে ভৰিয়ে ধৰিছোঁ আপোনালোকক নাহিব জুকো ভেলি জীৱনত নাহিব আৰু বিশেষকৈ মোৰ নিচিনা নাহিব গাইছ হাই Sorry, going up, you go down. Nah, going up. Hello. Hi. Hi. Where are you from? Assam. Assam? Guwahati. बोला यार pokal इतना बढ़िया जगह है फिर भी आ गया रुके ना ओके ओके हम भी जा रहे हैं मार्च ओके ओके अप्रैल में जा रहा है जम्मू Please, Jammu and Kashmir. Please do visit. What happened? थोड़ा रेस किया Don't lose your entry ticket. okay okay Okay, so like if you're first, then you get cottage too. sure Okay, see you later. थैंक यू ब्रो আৰু বাকি মান যাব লাগে একো আইডিয়া নাই কৈছো বলক একো আইডিয়া পোৱা নাই তাৰমানে কিমান দূৰ যাব লাগিব আৰু This is the valley. পুৰা 5 ঘণ্টা লাগিছে 8টাত ওলাইছিলোঁ ট্ৰেকিং কৰিব সহজ নহয় দেই আহিবা পাৰিলে এবাৰ এক্সপিৰিয়েঞ্চ ল'ব লাগে বহুত কেইজন ঘূৰি গ'ল অলপ বয়সস্থ মানুহ আছিলে ইয়াত ঘূৰি যাব এতিয়া আৰু বিশেষকৈ বহুতে চেম ডে প্লেন কৰি আহিছিলে চেম ডেটো পচিবল নহয় কাৰণ ভাগৰ লাগিব ইমান দূৰ 5 ঘণ্টা ৰাইড 5 ঘণ্টা ট্ৰেকিং কৰি আকৌ 5 ঘণ্টা অলপ সময় নৰখাকে এইটো পচিবল মোৰ কাৰণে নহয় আৰু ময়ো সাজেষ্ট নকৰোঁ পাৰিলে অলপ সোনকালে আহিব আৰু এদিনৰ ষ্টে প্লেন কৰি আহিব ফাইনেলি এটা টেন কৰি আছে নেকি We are here at
Dzüko Valley. আমি আহি পালোঁ আৰু ইয়াতে এইটো আমাৰ টেণ্ট, বাকী এইবিলাক টেণ্ট আছে বহুতকেইটা, সিফালেও আছে। এতিয়া এয়াই জুকো ভেলী এণ্ড আমি ইয়াতে বহুত কষ্ট হৈছে, তথাপিতো বাৰু আহি পালোঁ। এতিয়া আমি আৰু মোটামুটি এঘণ্টামানৰ মানে ট্ৰেকিং কৰি যাম। সিফালে ভেলী আছে, ভেলী যাম আৰু তাত এটা হেলিপেড আছে, সেইটো চাম। গতিকে ব'লক। দুজনৰ 1200 টকা লৈছে টেণ্টত, খোৱা লোৱা এক্সট্ৰা, আৰু ডমেট্ৰিত থাকিব পাৰে 350K ডমেট্ৰিত। তো ডমেট্ৰি হ'লে তাৰমানে কি হয়, বহুত কেইজন একেলগে হ'ব এটা ৰুমত, বহুত কেইখন বিচনা হ'ব। সেইকাৰণে আমি ভাবিলোঁ অলপ ছেপাৰেটকৈ লৈ লওঁ। এইখিনিতে এটা কথা কওঁ, বহুত কষ্ট কৰি আহিছোঁ, বহুত সেয়া কৰি আহিছোঁ, মানে ট্ৰেকিং কৰি বহুত কষ্ট হৈছে অলৰেডি, খৰচটো বাদেই দিলোঁ। তো অকণমান লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এণ্ড প্ৰেছ দ্য বেল আইকন প্লিজ। ঘূৰি যোৱা। বাই 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 বাই, লগ পাম কেতিয়াবা। ঠিক আছে। হেলিপেডটো পালোৱে আৰু অকণমান নাই। ক'ত নেটৰ কথা, দুদিনমান নেটৱৰ্কে বাহিৰত থাকচোন। ফাইনেলি গাইজ, ফাইনেলি হেলিপেডটো পাই গ'লো। ইয়াৰ পৰা ভিউজটো চাই লওঁ, ভিউটো কেনেকুৱা। ৱাও, ইয়াৰ পৰাতো এনেকুৱা লাগে মানুহে নিজে এনেকুৱা বনাই থৈছে নেকি। মাজতে এইখিনি আহি আছে কাৰণে ভাল লগা নাই, হ'লেও আমি ভেলীলৈ যাম। এইফালৰ পৰা চাই লওঁ। How to go down this way? That side, I think. Okay. 160. Planning to go down. Yes, Valley. You're alone or? No, I have my friend. Yes. Where are you from? Sikkim. Sikkim. Nice place. I am from Assam. Assam. Close by. Yes. 7 sister, 1 brother. One brother. গৈ আছোঁ, বেছি সময় নাই। এইপিনে ট্ৰেকটো আছে, অকণমান দূৰত, দেখা নাপায় ইয়াৰ পৰা কেমেৰাত, কিন্তু খালী চকুৰে দেখা পায়। উঠোঁতে জ্বালা হ'ব। আমি পূৰা ভেলীৰ মাজত আছোঁ। ইয়াৰ পৰা আৰু নাযাওঁ, বহুত দূৰ আছে। সেইফালে সেইখিনি প্লেন এৰিয়া আছে, ফিল্ডৰ নিচিনা, আৰু সেইখিনিত ক্ৰছ এটা আছে। ক্ৰছটো বাৰু মই যদি পাৰোঁ জুম কৰি দেখাই দিম। বাকী হৈ গ'ল আৰু এক্সপ্ল'ৰ কৰা। এয়াই দি জুকো ভেলী। এই তাতে মেঘে অলৰেডি চুইছেই পাহাৰ, ঠাণ্ডা হাৱা মাৰিছেই। এইটো পূৰা প্লেন এৰিয়া, এই মানুহ আহি আছে তাৰ পৰা। বগা বগা এতিয়া লাহে লাহে ক্লাউড আহিব আৰু ঠাণ্ডা লাগিব। কি কৈছি বে চাউণ্ড? বেহাই কৈ
আহি গ'লোঁ আৰু জুকো ভেলী যিখিনি এক্সপ্ল'ৰ কৰিব লগা আছিল কৰিলোঁ। এতিয়া আমি টেণ্ট য'ত লৈছিলোঁ তালৈকে গৈ আছোঁ মেইন জেগালৈ। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। কালি ৰাতিপুৱা যদি পাৰোঁ ছানৰাইজটো দেখাব ট্ৰাই কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আহিব বিচাৰিলে আহিব পাৰে, কাৰণ ট্ৰেভেলিং কৰাটো বহুতৰে চখ থাকে বা বহুত ভাল। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। কিপ ট্ৰেভেলিং, কিপ এনজয়িং ইয়ৰ লাইফ। বাই বাই।